জানানে ইমান দিনৰ চেষ্টাৰ ফলত আজি ৰেষ্টুৰেণ্টত এনেদৰে বহিব পাৰিছোঁ তোমাৰ লগত। জান কি যে কোৱা তুমি। আজি মই বহুত সুখী জানানে জান। মোৰো আজি তোমাৰ লগত আহি বহুত ভাল লাগিছে। থেংক ইউ জান। মোৰ নিচিনা ল'ৰা এটাক কোনো ছোৱালী কুকুৰ বুলিও নমছে, আৰু তুমি যে মোৰ লগত আহিছা সেইকাৰণে থেংক ইউ জান। দেই হ'ব দিয়া, এতিয়া কিবা এটা অৰ্ডাৰ দিয়া, মোৰ ভোক লাগিছে। ৰ'বা দি আছোঁ। ভাইটি ঐ শুনাচোন, এইফালে আহাচোন। দাদা কওকচোন, আপোনাক কিদৰে সহায় কৰিব পাৰোঁ? তোমালোকৰ ৰেষ্টুৰেণ্টত চিকেন ম'ম' আছেনে? দাদা আছে। চিকেন ম'ম' 2টা দিবা, আৰু এগ ৰোল আছেনে? আছে দাদা। চিকেন ৰোল 2টা দিবা, লগতে এগ ৰোল 2টা দিবা, আৰু লগত ক'কা ক'লা এটা পঠাই দিবা হা। হ'ব দিয়ক দাদা। আৰু কিবা লাগিব নেকি বেলেগ? এতিয়া আৰু একো নালাগে, যা লাগিলে কম যা। হ'ব দিয়ক দাদা, আপুনি অৰ্ডাৰ দিয়াখিনিকে আনি আছোঁ। জান তুমি আৰু কিবা খালা হয় নেকি? নাখাওঁ, ম'ম' আৰু ৰোল খাওঁতেই পেট ভৰি গৈছে। জান তোমাৰ হাতখন দিয়াচোন। দিছো ৰ'বা। জান তুমি আজি মোৰ লগত অহাৰ বাবে থেংক ইউ দেই। সদায় মোৰ লগত এনেকৈ থাকিবা দেই। আই লাভ ইউ জান। মোৰ জানটো আই লাভ ইউ টু জান। আই লাভ ইউ টু জান। আই লাভ ইউ টু জান। বাবা এই তোৰ গোট পাই হোৱা নাই, দিনৰ 12টা বাজি গ'ল আৰু কি পৰি আছে এইবিলাক। কি হ'লে মাই, কি হ'লে? চালা গৰু কি হ'ল বুলি ক'ব আহিছা। উঠ চালা উঠ, দিনৰ 12টা বাজি গ'ল উঠ। চালা তাৰমানে মই ইমান টাইমে সপোনহে দেখি আছিলোঁ। উঠ মই চাহ বনাওঁ যায়। মা উঠছোঁ দে। হে ভগৱান, এতিয়া দেখি থকা সপোনবিলাক কোনদিনা যে মোৰ লগত পূৰণ হ'ব।